নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ বাবে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মাল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ নতুন সভাপতি নিৰ্বাচিত। 2 দশকৰ পিছত কংগ্ৰেছে লাভ কৰিলে গান্ধী পৰিয়ালৰ বাহিৰৰ সভাপতি। মাল্লিকাৰ্জুন খাৰ্গেৰ হাতত পৰাস্ত হ'ল শশী থাৰুৰ। মাল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ নতুন সভাপতি নিৰ্বাচিত হোৱাৰ পিছত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত আনন্দ উৎসৱ পালন কৰা হৈছে। মাল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ নতুন ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচিত। খবৰ অনুসৰি মাল্লিকাৰ্জুন খাৰ্গেই লাভ কৰিছে 7,897টা ভোট আৰু শশী থাৰুৰে পাইছে 1000টা ভোট। 416টা ভোট খাৰিজ কৰা হৈছে। থাৰুৰতকৈ 8 গুণ অধিক ভোট পাই জয়লাভ কৰে মাল্লিকাৰ্জুন খাৰ্গেই। কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী শশী থাৰুৰে কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি মাল্লিকাৰ্জুন খাৰ্গেক অভিনন্দন জনাই এক বিবৃতি জাৰি কৰিছে। তেওঁ কয় যে মই ভাবোঁ আমাৰ দলৰ পুনৰুদ্ধাৰ বাস্তৱত আজি আৰম্ভ হৈছে। মাল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ নতুন সভাপতি নিৰ্বাচিত হোৱাৰ পিছত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত আনন্দ উৎসৱ পালন কৰিছে। দিল্লীৰ AICC কাৰ্যালয়ৰ বাহিৰত দেখা গৈছে কংগ্ৰেছ কৰ্মীৰ আনন্দ উৎসৱ। আজি সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ বাতৰিটো হৈছে মাজুলীত পুনৰ চিকিৎসাৰ অভাৱত যুৱকৰ মৃত্যু। পৰিয়ালৰ লোকে কৰিলে বিস্ফোৰক অভিযোগ। প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ চাঞ্চল্য মাৰ নযাওঁতেই মাজুলীত চিকিৎসাৰ অভাৱত পুনৰ এজন যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে জিলাখনৰ গড়মূৰস্থিত পীতাম্বৰ দেৱ গোস্বামী অসামৰিক চিকিৎসালয়ত এই ঘটনাটো সংঘটিত হৈছে। মৃত যুৱকজনৰ পৰিয়ালে উত্থাপন কৰা অভিযোগ অনুসৰি তেওঁলোকে জৰুৰীকালীন সেৱা 108ত বাৰম্বাৰ যোগাযোগ কৰাৰ পিছতো এম্বুলেন্স সেৱা লাভ নকৰিলে। তদুপৰি ICU টেকনিচিয়ান নথকাৰ বাবেই যুৱকজনৰ মৃত্যু হোৱা বুলি গুৰুতৰ অভিযোগ আনিছে পৰিয়ালৰ লোকে। মৃত যুৱকজন আদিত্য পায়েং বুলি জানিব পৰা গৈছে। বুকুৰ তীব্ৰ বিষত আক্ৰান্ত হোৱাৰ পিছত পায়েংক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল, য'ত তেওঁৰ মৃত্যু হয়। ইয়াৰ পিছত পৰিয়ালটোৱে চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতি আৰু চিকিৎসাৰ অভাৱৰ অভিযোগ উত্থাপন কৰে। উল্লেখ্য যে চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতি আৰু চিকিৎসাৰ অভাৱৰ বাবেই যোৱা 5 অক্টোবৰত মাজুলীৰ অতি প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাই আকস্মিক মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল। এই ঘটনাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত চৰকাৰৰ তৰফৰ পৰা মাজুলীত সুচিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছিল। কিন্তু শেহতীয়াকৈ সংঘটিত এই ঘটনাই মাজুলীৰ স্বাস্থ্য খণ্ডৰ পয়ালগা স্বৰূপ উদঙাই দিছে। আজি সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ বাতৰিটো হৈছে আৰক্ষী থানাত অভিযুক্তৰ আত্মহত্যা। কৰ্তব্যৰত আৰক্ষীক কৰা হৈছে নিলম্বন। বঙাইগাঁও জিলাৰ যোগীঘোপা আৰক্ষী থানাত অঘটন। লকআপৰ শৌচালয়ত অভিযুক্তৰ আত্মহত্যা। যোৱা নিশা সংঘটিত হৈছে এই ঘটনা। মৃত ব্যক্তিজন অভয়াপুৰী কোচবাৰীৰ আব্দুল জব্বৰ বুলি চিনাক্ত কৰা হৈছে। ব্যক্তিজনক আৰক্ষীয়ে গৰু চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। আজি পুৱা প্ৰায় 3 বজাত ভেণ্টিলেটৰত চিপ লোৱা অৱস্থাত আব্দুল জাফৰৰ মৃতদেহ বাথৰুমত উদ্ধাৰ হয়। এই ঘটনাৰ পিছতেই যোগীঘোপা আৰক্ষী থানাৰ কনিষ্টবল মাকিমুল হক পাটগিৰিক নিলম্বন কৰা হৈছে। আজি সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ বাতৰিটো হৈছে মহানগৰীত উদ্ধাৰ হৈছে সোণৰ নাও। আৰক্ষীৰ জালত সৰবৰাহকাৰী মহিলা। ধৃত মহিলাগৰাকীক সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। মহানগৰীৰ গড়চুক আৰক্ষীয়ে জব্দ কৰিছে সোণৰ নাও আৰু সোণৰ বিস্কুট। DCP দেৱশিষ বৰা আৰু COGৰ যুটীয়া অভিযানত দাতালপাৰাৰ পৰা আটক কৰে সোণ সৰবৰাহকাৰী এগৰাকী মহিলাক। দাতালপাৰাৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে সোণখিনি। গুৱাহাটীত বিক্ৰীৰ উদ্দেশ্যে লখিমপুৰৰ পৰা আনিছিল সোণখিনি। ধৃত মহিলাগৰাকীক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।